যে ককাক ইতিমধ্যে স্মৃতি সূৰ্য উপাধিৰেও বিভূষিত কৰিছে কাৰণ তেখেতৰ যিটো মেমৰি যিটো স্মৃতি শক্তি সেইটো সঁচাকৈ দুৰ্লভ তেখেতৰ 400 সিনেমা মানে একেবাৰে জয়মতী জ্যোতিপ্ৰসাদে আৰম্ভ কৰাৰ পৰা বিদুৰ ভাইলৈকে তেখেতৰ বিদুৰ ভাইৰ কথা কৈছিলে বিদুৰ ভাইলৈকে গোটেইখিনি লিষ্ট তেখেতৰ আপডেট হৈ আছে 400 কিমানখন সিনেমা তেখেতৰ মন মগজত সোমাই আছে খলখলৈকে গাই যাব পাৰিব জয়মতী ইন্দ্ৰবালতী মনোমতী ৰূপহী বেউলা পাইঘাট বিপ্লৱী নিবিলাংকৰ চিৰাজ পিয়লি ফুকন মানি পেলাই মোক মানে আহোমৰ ৰজাবিলাকৰ নাম পঢ়িছিলে তেতিয়া মই কৈছোঁ আহোমৰ ৰজাবিলাক বাদ দিয়া এতিয়া আহোম অসম হোৱাৰ পিছতে আহোম আহিছে ইয়াৰ আগতে কি আছিলে তোমাকে কৈছোঁ আমাৰ অসমখনৰ নাম কি আছিলে কামৰূপ তাৰ আগতে প্ৰাগজ্যোতিষপুৰ প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাৰ পৰা ধৰি লৈ হিমন্ত বিশ্ব শৰ্মালৈকে মই চিৰিয়েল গাই দিলোঁ মোৰ ব্যৱসায়টো মই 34 টকা মূলধন লৈ মই কাৰোবাৰ আৰম্ভ কৰোঁ 34 টকা মাত্ৰ 34 টকা হয় কিন্তু মই 100 এভিডে মই 100 এভিডতকৈ বহুত বেছি কম মই কওকচোন দুবিধমানৰ নাম মাটিমাহ মগুমাহ মতামাহ কলমাহ মচুমাহ ৰহমাহ এলাও জাতিলাও ৰঙালাও কোমোৰা অমিতা আলু কচু জিকা ভোল এতিয়া আপোনাৰ 92 বছৰ বয়স হৈছে আজি 93 সোমালে আজি সোমাইছে ককাৰ জন্মদিন কালি হৈ গৈছে গতিকে আমি আজি বহুত আপোনাৰ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ নমস্কাৰ দৰ্শক মণ্ডলী আজি আমি আপোনালোকক এটা বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আজি আমি কথা পাতিম লখিমপুৰৰ এজন বিশেষ ব্যক্তি যাক সমগ্ৰ অসমে চিনি পায় লখিমপুৰ বুলি ক'লে আমি বৰ্তমান সময়ত যিসকল ব্যক্তিক চিনি পাওঁ তাৰ ভিতৰত অন্যতম লখিমপুৰৰ বিহপুৰীয়াৰ নিবাসী আমাৰ সকলোৰে শ্ৰদ্ধাৰ গোলোক হাজৰিকা ককা গোলোক হাজৰিকাদেৱ বিশিষ্ট সমাজকৰ্মী বিশিষ্ট ব্যৱসায়ী আৰু অসমীয়া সংস্কৃতিৰ ধাৰক বাহক তেখেতে অসমৰ সংস্কৃতিৰ বহুখিনি দিশৰ ওপৰত গভীৰ চৰ্চা গভীৰ চিন্তা আৰু উত্তৰ পুৰুষলৈ সেইসমূহ কেনেকৈ সংৰক্ষণ কৰিব পাৰি তেওঁ সেইখিনি কাম ইতিমধ্যে কৰি আহিছে আমি আজি পুনৰবাৰ তেখেতক আপোনালোকৰ মাজলৈ স্বাগতম জনাব বিচাৰিছোঁ আৰু লগতে এই সময়তো এই বয়সতো 92 বছৰ বয়স এতিয়াও তেখেতৰ যিটো প্ৰখৰ মেধা শক্তি সেইটোৰ পৰা আমাৰ নতুন প্ৰজন্মতে শিকিবলগীয়া বহুখিনি কথাই আছে অসমীয়াত এটা শব্দ আছে সম্ভ্ৰান্ত মানে কেৱল ধনী মানুহক নুবুজায় সম্ভ্ৰান্ত হ'বলৈ হ'লে এজন ব্যক্তি আচাৰ ব্যৱহাৰ সাংস্কৃতিকবান আৰু লগতে সকলো ফালৰ পৰা সমাজৰ এটা মধ্যমনী অৱস্থাত অৱস্থিত হ'ব লাগিব আৰু ব্যক্তিজনৰ মাজত সেই সকলো গুণ আছে আৰু যেই কাৰণে লখিমপুৰৰ সকলো ব্যক্তিয়ে বা বিহপুৰীয়া গোটেই অঞ্চলবাসীয়ে তেখেতক যথেষ্ট সমীহ কৰি চলে গতিকে আজি আমি কথা পাতিবলৈ আগবাঢ়িছোঁ শ্ৰদ্ধাৰ ককাৰ লগত আহক আমি উপভোগ কৰোঁ এটা বিশেষ অনুষ্ঠান ককা আপোনাক প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু মোৰ বহুদিনৰ এটা ইচ্ছা আছিলে যে আপোনাৰ লগত কথা পাতিবলৈ আহিম আপোনাৰ পৰা বিভিন্ন কথা শিকিম কিন্তু সেই শুভ দিনটো উপস্থিত হোৱা নাছিলে কিন্তু আজি মোৰে সৌভাগ্য যে মই আপোনাক আজি লগ পালোঁ আৰু পুনৰবাৰ মই আপোনাক স্বাগতম জনাই আমি কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ লগতে দৰ্শকসকলক জনাইছোঁ যে ককাক ইতিমধ্যে স্মৃতি সূৰ্য উপাধিৰেও বিভূষিত কৰিছে কাৰণ তেখেতৰ যিটো মেমৰি যিটো স্মৃতি শক্তি সেইটো সঁচাকৈ দুৰ্লভ প্ৰথমতে আমাৰ দৰ্শকসকলৰ কাৰণে আপুনি কিবা এটা ক'লে ভাল লাগিব মোক এতিয়া তেওঁলোকে কিবা কথা সুধিবৰ কাৰণে আহিছে আগতেও বহুতে সোধে টিভিটো দি থাকে এনেকুৱা চেনেলতো বহুততো দি থাকে হয় বিভিন্ন জেগাৰ পৰা আহে মইতো কি জানিম আৰু জনাটো জানো বুলি কওঁ নজনাটো নাজানো বুলিয়ে কওঁ হয় প্ৰথমতে ককা এটা প্ৰশ্ন সাধাৰণতে মনলৈ আহে যে আমাৰ অসমীয়া সংস্কৃতিত অলেখ সম্পদ আছিলে কিন্তু যিবিলাক বস্তু আমি লাহে লাহে পাহৰি পেলাইছোঁ বা নতুন ল'ৰা ছোৱালীখিনিক সুধিলে সেই বস্তুখিনিৰ বিষয়ে আজি বিশদভাৱে ক'ব নোৱাৰে আৰু মানুহৰ মনৰ পৰা লাহে লাহে সেই বস্তুবিলাক মোহাৰ খাই গৈছে মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে অসমীয়া সংস্কৃতি বুলি ক'লে প্ৰথমতে আপোনাৰ মনলৈ কি আহে আমি তাৰপিছত এটা প্ৰশ্ন আপোনাক সুধি যাম অসমীয়া সংস্কৃতি বুলি ক'লে বাদ্যখিনিৰ ওপৰত নিৰ্ভৰ কৰে হয় এতিয়া যিমানখিনি অসমীয়া বাদ্য আছে প্ৰত্যেকৰ লগত বিয়ানাম দিহানাম আইনাম বিয়ানাম বিহুনাম প্ৰত্যেকৰ বাদ্যৰ লগত সম্পৰ্ক আছে এতিয়া আমাৰ অসমীয়া বাদ্য হ'ল চঙৰা
সেই চৰা বাদ্য আজিকালি কিছুমান হেৰাই গৈছে। আৰু এৰা বাদ্য আছে, সেইটো মানে স্বৰ্গৰ পৰা অহা বুলি কয়। সেই চৰা বাদ্য হ'ল ঢোল, খোল, মৃদং, তবলা, খঞ্জুৰি, খুটিতাল, চাৰেংগা, গগনা, জয়ঢোল, নেগেৰা, বৰকা, মুৰুলি, বাঁহী, পেঁপা, টোকাৰী, বীণ, কালি, ভেৰু, ঢাক, ঢক, ঢোলক, বেহেলা, সুতুলি, ঘণ্টা। এই চৰা হ'ল অসমীয়া বাদ্য। আৰু এবিধ বাদ্য আছে জয়ঢোল, ঢাক ঢোল, টেবেকা, উৰুলি দানা, স্বৰ্গহন্তে পাতাললৈ আনিলে বাজানা, ইন্দ্ৰদেৱে পঠাইছিলে সুবৰ্ণৰ ঢোল, দীঘে এহাত চাৰি আগল, পঠালি 14 আগল। আমাৰ বিহুৰ যিটো ঢোল বজায়, বিহু নাচ কৰোঁতে যিটো ঢোল বজায়, এইটো দীঘে এহাত চাৰি আগল। তাৰমানে আমাৰ এজন খুব সঁচকা মানুহ থাকে আৰু এজন একেবাৰে 12টা মানুহো থাকে, কিন্তু সেই মানুহজনৰ হাতে দীঘে হ'ব লাগিব এহাত চাৰি আগল, পঠালিয়ে হ'ব লাগিব 14 আগল, তেতিয়া তাৰ জোখত মানে ঢোলটো বজাব পাৰে। গতিকে আমি প্ৰথমতে তেখেতৰ মুখেৰে অসমীয়া বাদ্যযন্ত্ৰৰ বিষয়ে শুনিলোঁ যে অসমীয়া সংস্কৃতিৰ এনেকুৱা কোনো বস্তু নাই যাৰ বিষয়ে তেখেতৰ জ্ঞান নাই। আমি সেই বিষয়েও সুধিম, লগে লগে প্ৰাসংগিক 2-এটা প্ৰশ্নও সুধিম। মই এইখিনিতে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপুনি অসম সাহিত্য সভাৰ যেতিয়া বিহপুৰীয়া অধিৱেশন হৈছিলে, আপুনি তাৰ সম্পাদক হিচাপে দায়িত্ব সম্পাদন কৰিছিল, আদৰণি সমিতি। আৰু এটা কথা আজি আমি দেখিবলৈ পাওঁ, বিভিন্ন উৎসৱ অনুষ্ঠান হ'লে মানুহে হিচাপ দাখিল কৰোঁতে বছৰ বছৰ লগাই দিয়ে, বা এতিয়াও বহু অনুষ্ঠানৰ ডাঙৰ ডাঙৰ অনুষ্ঠানৰ হিচাপ দাখিলেই নহয়, কিন্তু আপোনাৰ নেতৃত্বত আদৰণি সমিতিয়ে 27 দিনৰ ভিতৰত গোটেই হিচাপ দাখিল কৰিছিলে অসম সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানৰ। সেই স্মৃতিটোৰ বিষয়ে মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ। অসম সাহিত্য সভা মোক মানে আদৰণি কমিটিৰ সম্পাদক পাতিলে। মই সাহিত্যৰ লগত জড়িত নহয়, মই ব্যৱসায়ী মানুহ। মোক সম্পাদক পাতিলে, মোৰ কাম মই কৰি গৈ আছোঁ। তাৰপৰা ইতিমধ্যে যেনিবা টিংপাতৰ দৰকাৰ হৈ গ'ল। অৰুণাচলত গৈ ভৱেন শইকীয়া ঢুকালে, মোৰ বন্ধু পথালি পাহাৰ। সিয়ে মই গৈ পেলাই এই অৰুণাচলত, আমি দুয়োটাই অৰুণাচলত ভাল ব্যৱসায় কৰোঁ, গৈ পেলাই 700 মানুহ টিংপাতৰ বন্দবস্ত কৰিলোঁ। তাকো আহি পেলাই অসম চৰকাৰে বন্ধ কৰি দিলেহি সেইটো দিনতে। তেতিয়া সেই মাজুলীৰ পৰা খেৰ কাটি দিলে, ৰাইজে নৰা কাটি দিলে। এই খেৰ নৰা এই আমাৰ সীমাতে। এতিয়া গোটেইখন মানুহ হ'ল, আকৌ মুকলি পথাৰ আছিলে। ইয়াতে গোটেই স্থানীয় ৰাইজে, স্কুলৰ গাঁৱৰ ৰাইজে চবে লাগি মেলি ৰভা পহলা দি মেলি সাহিত্য সভা পাতি হৈ গ'ল। আৰু হিচাপতো হৈ গ'ল। হৈ যোৱাৰ ভিতৰতে মইতো ব্যৱসায়ী মানুহ, এইবিলাকত লাগি থাকোঁতেতো মোৰ ব্যৱসায়টো নষ্ট হয়। গতিকে মই 27 দিনৰ ভিতৰতে যিমান পালোঁ যিমান নাপালোঁ একদম সম্পূৰ্ণ বিতং হিচাপ মই দি মানে অকল ইয়াতেই দিয়া নহয়, কোনোবাই 500 টকাৰ ওপৰত যিমানখিনি ড'নাৰ আছে তেওঁলোককো মই বেলেঞ্চ শ্বীট পঠিয়াই দিছোঁ। কিমান এটা নিকা পদ্ধতিত তেখেতে কাম কৰিছিলে, এই কথাবিলাকৰ পৰা অসমৰ অনুষ্ঠানবিলাকে আচলতে শিকিব লাগে। কাৰণ আজি কিমানখিনি প্ৰযুক্তি উন্নত হৈছে বা কিমানখিনি সুবিধা আহিছে, কিন্তু তেওঁলোকে সিমানখিনি অভাৱ অভিযোগৰ মাজতো সদিচ্ছাৰে সাহিত্য সভা উদযাপন কৰিছিলে। আৰু তেখেতৰ নেতৃত্বত আদৰণি সমিতিয়ে মাত্ৰ 27 দিনৰ ভিতৰত সকলো হিচাপ দাখিল কৰাৰ উপৰিও 500 টকাকৈ যিসকলে ডনেশ্যন দিছিলে তেওঁলোকলৈও এটা কপি পঠিয়াইছিলে। এই আদৰ্শবিলাক যদি সমাজে শিকে, এই সামাজিক অনুষ্ঠানবিলাকত যিবিলাক তাতো ৰাহি কৰি পেলাই এটা 2-মহলীয়া ঘৰ বনালোঁ, এতিয়াও আছে সেইটো। অসম সাহিত্য সভা একাউণ্টত বিহপুৰী অধিৱেশনৰ স্মৃতি ভৱন 2-মহলীয়া ঘৰ সাজি পেলাই আকৌ সেইটো ভাড়া দি তাৰ পইচা এতিয়া যিটো বিহপুৰীয়া শাখা সাহিত্য সভা ধৰ্মেশ্বৰগুৰি ভৱন আছে তাৰ ভাড়া পইচা সেইটোও বনাই। নিশ্চয় সঁচাকৈ কিমান এটা মানে ডাঙৰ মহৎ কাম। যি হওক, আমি আকৌ আহিম বিভিন্ন কথাৰ মাজলৈ, যে আমাৰ অসমীয়া সমাজ বুলি ক'লে আমাৰ বিয়া নামতে হওক, বিহুগীততে হওক মাছৰ উল্লেখ থাকে। আৰু আমাৰ খৰিকাত দিয়াৰ পৰা ধৰি বিভিন্ন ব্যঞ্জনেৰে সৈতে মাছ খাওঁ। কিন্তু আজিকালি ল'ৰা ছোৱালীক যদি মাছৰ বিষয়ে সোধে, অকল চালানী মাছ 4টামান চিনি পায়, পমপ্লেট, কচ মাছ, বাহু মাছ, কিন্তু বাকী আমাৰ যিমানবিলাক অসমীয়া মাছ আছিলে থলুৱা চব পাহৰি গৈছে। মই আপোনাৰ মুখে জানিব বিচাৰিছোঁ আমাৰ অসমৰ কি মাছ আছিলে? অসমত এতিয়া বাহিৰৰ পৰা তুমি আধৰি আগতে কৰি গ'লে বাহিৰৰ পৰা বহুত আহিলে। ৰৌ, বাহু, খৰিয়া, চিতল আৰি, ভেউ, আৰি, গাগল, পাগল, চিতল, খৰিয়া, কান্ধুলি, কৰতি, গৰুৱা, কচ, বৰালি, পুঙা, শিলঘৰীয়া, বোকাঘৰীয়া, বচা, নেৰিয়া, কুঁহি, চেনি, নাৰ, বাট, এলেং, লাচুন, ভাঙোন, বলিয়ৰা, মৌঠি, পুঠি, কটাপুঠি, তোৰা, বটিয়া, ককিলা, শিঙৰা, বামী, ৰিচা, মিছা, পাভ, দনিকণা, চেলেকণা, চুবৈ, চন্দা, পাতিন মুতুৱা, গঙাটোপ, গেটগেটি। এইকেইটা হ'ল
আমাৰ নৈয়াৰী মাছ তাৰ বাদে আমাৰ পুখুৰী আৰু খাল লগত কিছুমান থাকে হয় প্ৰথমতে কোৱাখিনি বেছিভাগ নদীত পোৱা যায় সেইখিনি নদী সেইখিনি শ'ল মাছ শ'ল খাল গৰৈ চেঙা চেঙেলী কাৱৈ খলিহা ৰূপহী খলিহা বেচেলি গেটগেটি খালৈ ভাগি এইকেইটা হ'ল আমাৰ এই পুখুৰীত থকা আৰু এই জাল এতিয়া শুকাব নহয় এইবোৰ ওলোৱা এইকেইটা এনেকুৱা মাছ হয় কিমানখিনি আমাৰ আচলতে মাছ আছিলে আজিকালি দেখিবলৈ নোপোৱা হয় দেখিবলৈকে নাই এইবিলাক দামটো আছে দাম নাই আপুনি এজন বিশিষ্ট ব্যৱসায়ী আছিলে আপোনাৰ ব্যৱসায়ৰ বিষয়ে আমি অকণমান জানিব বিচাৰিম লগতে আজিকালি কোৱা হয় যে আমাৰ অসমীয়া মানুহে বহুতেই ব্যৱসায় কৰিব নাজানে বা বাহিৰৰ মানুহে আজিকালি ইয়াত দপদপনি তৰিছে তাৰ মাজত কিন্তু আপুনি নিজকে সুন্দৰভাৱে প্ৰতিষ্ঠা কৰি সমাজতো নিজকে প্ৰতিষ্ঠা কৰিছিলে গতিকে আপোনাৰ ব্যৱসায় যাত আপুনি কি উপদেশ আগবঢ়াব মোৰ ব্যৱসায়টো মই 34 টকা মূলধন লৈ মই কাৰোবাৰ আৰম্ভ কৰা 34 টকা মাত্ৰ 34 টকা হয় আমাৰ ঘৰৰ অৱস্থা ভাল দেউতা মৰ্যাদা হয় ককাইদেউহঁত মৰ্যাদা কিবা এটা মোৰ লগত লাগিলে এই তহঁতৰ পইচা নলয় যা সেই বুলি কৈ 34 টকা আৰু 200 টকা ধাৰলৈ লৈ তেজপুৰত মই কোব ডাকিবলৈ গ'লোঁ কাঠৰ কোব কি ডাকিবলৈ কাঠৰ কোব হয় নহয় তেতিয়া আজিকালি নিচিনা নহয় নহয় হয় তেতিয়া ডাকিহে ল'ব লাগে হয় কোব ডাকিবলৈ গৈ কোবো পালোঁ যিকোনো কৰি লৈ পেলাই মই লাহেকৈ ব্যৱসায়ত নামিলোঁ অলপ দিনৰ পিছতে মই কাঠৰ ব্যৱসায় তাৰপৰা অৰুণাচললৈ মোক তেওঁলোকে মাতি লৈ গ'ল তেতিয়া ৰঙাইজাপত প্ৰথমতে গৈ আছিলোঁ পিছত অৰুণাচললৈ তেওঁলোকৰ GFO STFৰ লগতো মাজে মাজে ৰেঞ্জাৰ ফৰেষ্টৰ লগতো কথা বতৰা হওঁতে মোক মাতি লৈ গৈ তাত সোমাই দিলেগৈ সোমাই দিয়াৰ পিছতে মই পিছত ইয়াতো মই 2টা মিল খুলিলোঁ কাঠৰ অৰুণাচলতো এটা মিল খুলিলোঁ আমাৰ নামত নিদিয়ে লোকৰ নামত মই খুলি লৈ পেলাই পৰিচালনাটো আপুনি কৰিব তাৰপৰা ইতিমধ্যে মই কোনো ব্যৱসায়ত মই নিজে দেউলীয়া হোৱা নাইকিয়া গভৰ্ণমেণ্টে যেতিয়া 84 চনত গোটেই ইণ্ডিয়াতে কাঠ কথাটো বন্ধ কৰি দিলে গতিকে কাঠৰ মিল বন্ধ হৈ গুচি গ'ল গোটেই ইণ্ডিয়াতে বন্ধ হৈ গ'ল অসমতো বাদেই অসম হেৰিটো বাদেই এই যে আপোনাৰ সন্মুখলৈ প্ৰত্যাহ্বানটো আহিছিলে আপুনি কৰি থকা ধুনীয়া ব্যৱসায় এটা হঠাৎ চৰকাৰৰ মানে নিৰ্দেশনাত বন্ধ হৈ গৈছিলে আপুনি হতাশ হৈ পৰিছিলে নেকি নাই ভাব নাই কি আছে হেৰি হ'লে হ'ব তাৰপিছত গৈ পেলাই আকৌ মই ধানৰ ব্যৱসায়ত লাগিলোগৈ ভোগপুৰত গৈ ধানৰ মিল এটা খোলোগৈ অৰুণাচলৰ বৰ্ডাৰ সেইটো আকৌ তাত সেই হেৰি যুগতে নকওঁ আৰু এইবোৰ কাহিনী আৰু তাতো মই 8 বছৰ 10 বছৰ চলাই পেলাই ঘৰলৈ লৈ আহিলোঁ এতিয়া সেই ধানৰ মিলো চব বন্ধ হৈ গ'ল গভৰ্ণমেণ্টে এটকীয়া চাউল দিবলৈ ল'লে ফ্ৰী চাউল দিলে আমাক এতিয়া দিলে 100-150 কুইণ্টল চাউল ওলায় 100 কুইণ্টল চাউল এবছৰো বিক্ৰী নহয় এবেগ চাউলকেইটা মানুহ ওলায় গতিকে মোৰেই নহয় আমাৰ লখিমপুৰত ডাঙৰ এটা অন্য কথা নাজানো লখিমপুৰতে ডাঙৰ 14টা মিল গোটেই 14টা মিলেই বন্ধ হৈ গুচি গ'ল এইবোৰ মিল চিলবোৰ পৰি আছে এতিয়া আৰু তথাপিতো আপুনি নিজৰ যাত্ৰাটো সুন্দৰভাৱে লৈ আহিলে নিজেও ঘৰ দুৱাৰ বনাই নিজৰ সতি সন্ততিকো প্ৰতিষ্ঠিত কৰিলে আমি বিভিন্ন ধৰণৰ শাক পাচলি খাওঁ বা আমাৰ অসমীয়া সমাজৰ এটা এনেকুৱা এটা পৰিৱেশ অসমখনত যে খোজ দিলেই কিবা এটা বনৌষধি আমি পাওঁ গতিকে আমাৰ যিখিনি শাক পাচলি নাম আছে আপুনি অকণমান যদি কৈ দিয়ে এই শাক পাচলিটো 100 এবিধ শাক পাচলি বুলি কয় হয় আমাৰ কিছুমানে গৰু বিহুৰ দিনাখন কিছুমানে চাহ বিহুৰ দিনাখন 100 এবিধ শাক পাচলি কেলেই খায় এই আমাৰ শাক পাচলিবিলাকত বহুতো ঔষধি গুণ আছে কিন্তু আমিতো সেইটোতো আৰু হেৰি কৰি নাখাওঁ গতিকে আমাৰ আগৰ পুৰুষসকলে তেওঁলোকে বাছি উলিয়ালে যে চব যে শাক পাচলি নাখায় সেইকাৰণে মানে 100 এই গৰু বিহুৰ দিনাখন বা চাহ বিহুৰ দিনাখন 100 এবিধ খাব লাগে তাত মানে সেইটো খালে বহুত ঔষধৰ পৰা গুণ পায় কিন্তু মই 100 এবিধে মই 100 এবিধতকৈ বহুত বেছি কম মই কওকচোন দুবিধমানৰ নাম মাটিমাহ মগুমাহ মটামাহ কলমাহ মচুমাহ ৰহমাহ এলাও জাতিলাও ৰঙালাও কোমোৰা অমিতা আলু কচু জিকা ভোল ধুন্দুলি কুন্দুলি তৰৈ পটল উৰহি মটৰ চেজেমাহ চজিনা বন্ধাকবি ফুলকবি ওলকবি তৰমুজ মূলা গাজৰ বৰ বেঙেনা খৰুৱা বেঙেনা বগা বেঙেনা ছাগলী শিঙি কটাহী বেঙেনা পোৱাল বেঙেনা বিলাহী কণ বিলাহী বন বিলাহী লাই বৰলাই চীনালাই লফা চুতীয়া লফা পালেং বাবৰি চুখা মৰিচা ধনিয়া পদিনা পুৰৈ পালেং পিয়ালি পালেং খৰিচা কলমৌ ঢেকীয়া বেতগাজ পননুৱা লাই জাবৰি অগৰা ঢেৰুৱা পচতীয়া নাফাপু শকুতা মালভোগ খুতৰীয়া হাতীখুটীয়া সৰু মানিমুনি বৰ মানিমুনি মধুসোলেং মচন্দৈ বন জালুক ভেদাইলতা শুকলতি মেজেঙা নৰসিংহ ক'লা কচু কাঠআলু কাচকল কলডিল কল পচলা ভাত কেৰেলা তিতা কেৰেলা ভেকুৰীগুটি তিতাফুল হাতী ভেকুৰী তিতাফুল শেৱালি ফুল অমৰা হেলচি টেঙামৰা মিঠামৰা জিলমিল দোৰোণ চাঙি টেঙা ঔটেঙা থেকেৰা টেঙা বগলী টেঙা তেঁতেলী টেঙা কলখাৰ আনি কাঠফুলা ভেটফুল ভেন্দি মেৱা
মৌলীয়া মানধনীয়া ভোট মূলা নল কচু নল টেঙা বামি বাঁহ গাজোৱা সৰিয়হ শাক লাই শাক কচুটো লৰ উৰা টিকলি উৰা তগলতি ভোটলতি কেৰেলা লতি মধুৰিকো তৰা গোজালি 141 বিধ। আপোনাৰ যিটো স্মৃতি শক্তি এইটো যদি আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকে অকণমানো কিবা এটা শিকিব পাৰে মানে কিতাপখনেই চবৰে মুখস্থ থাকি যাব। আপুনি নিশ্চয় কিবা এটা সাধনা কৰিছে মানে কিবা এটা চৰ্চা কৰিছে যাৰ কাৰণে আপোনাৰ এইটো বয়সত যিটো সময়ত মানুহে চব কথা পাহৰি যাবলৈ আৰম্ভ কৰে বুলি কয় বা বহুতৰে আজিকালি নিজৰ ফোন নাম্বাৰটোৱে মনত নাথাকে। গতিকে আপুনি কেনেকৈ মনত ৰাখে কথাবিলাক বা আপুনি? মোৰ হেৰি নাই ভগৱানৰ কথা। হয়, মোৰ পঢ়া শুনা নাইতো জানা নাই। মই কিমান পঢ়াম বাৰু? গম নাপাওঁ। কিমান পঢ়াম মই? মোৰ মেট্ৰিক পাছেই নহয়, 10মান শ্ৰেণীলৈ পঢ়া মেট্ৰিক দিছোঁ তাকো ফেইল কৰিলোঁ। এতিয়া সিদিনা যাওঁতে মোক এই হেৰি গগৈ কৈছিলোঁ ঢকুৱাখানা, মই তাত থকা গম পাই পেলাই এনেকুৱাকৈ দি থাকে কিবা মহিলাগৰাকী মোক মাতি দি পেলাই সাক্ষাৎকাৰ লৈছেগৈ। কিন্তু আপোনাৰ ব্যক্তিত্ব আপোনাৰ সমাজত যিটো স্থিতি কিমান পঢ়া সেইটো মানুহে কেতিয়াও চাগে বিশ্লেষণ কৰিবই নোৱাৰে আচলতে, কাৰণ আপোনাৰ যিটো ব্যক্তিত্ব সেইটো সঁচাকৈ বহুত বেছি উচ্চস্তৰীয় ব্যক্তিত্ব। আমি আমাৰ সংস্কৃতিত বহুতবিলাক আমাৰ অসমীয়া গহনা গাঁথৰি আছিলে, আজিকালি মানে বহুবিলাকে বিলুপ্ত প্ৰায় বুলিয়েই ক'ব লাগিব। গতিকে আমাৰ নতুন মানুহখিনিৰ কাৰণে আপুনি কি কি গহনা গাঁথৰিনো আপুনি পাইছিলে বা শুনিছিলে বা দেখিছিলে অকণমান যদি কৈ দিয়ে। সেইটো মানে অসমীয়া গহনা হ'ল এই মূৰত পিন্ধা কিৰীটি কপালি মুকুট শিৰপতা খোপা ফুল খোপা বনি খোপা খুলি খোপা সৰা, নাকত পিন্ধা নাকফুলি নাকগুটি, কাণত পিন্ধা কেৰু কংকণ লংকেৰু জাংফাই থুৰীয়া লোকাপাৰ উঁটি কৰ্ণহাৰ কৰ্ণবালা কণপুলি কৰিয়া, ডিঙিত পিন্ধা দুকদুকি চুৰতীয়া চাপকুলি গেজেৰা হাত খৰি মাদলি মাদক গলপাতা, কণ্ঠহাৰ কণ্ঠবালা চিপাত বেনা, জোনবিৰি ঢোলবিৰি চোলাবিৰি উকাবিৰি মীনাবিৰি বাকৰুৱা বাৰী। তাৰপৰা হাতত পিন্ধা হ'ল গামখাৰু খচুৰা খাৰু মুঠি খাৰু সূতা খাৰু গোটা খাৰু আৰু লোটা খাৰু, আঙুলিত পিন্ধা এন পতা কুকুৰা পতা হৰি চুকা মূৰা চুকা উকা মীনা বাকৰুৱা, কঁকালত পিন্ধা কৰধনী কঁকালি, ভৰিত পিন্ধা জোনজুনি পাৱেল পোখৰাজ। এই অষ্টাশীবিধ হ'ল অসমীয়া গহনা। সঁচাকৈ মানে কি বুলি ক'ম মই নিজে ভাবি পোৱা নাই, কাৰণ নিজেই এখন জীৱন্ত আচলতে কিংবদন্তী বুলি শব্দ এটা আছে অসমীয়া অভিধানত। মানে এই ব্যক্তিসকলে আচলতে জীৱন্ত কিংবদন্তী, যি জাতিটোক যি আমাৰ সম্পদবিলাকক নিজৰ হৃদয়ত লৈ ঘূৰি ফুৰে। তেখেতক বেলেগকৈ কিতাপ মেলি চাবলৈ দৰকাৰ নাই যে আমাৰ অসমীয়া গহনা কি, অসমীয়া মাছৰ নাম কি, কিতাপ মেলি তেখেতে চাবলৈ দৰকাৰ নাই, সকলো তেখেতৰ কণ্ঠস্থ হৈ আছে। এয়া সঁচাকৈ এটা মানে আচৰিত শক্তি মানিব লাগিব। আমাৰ ইয়াৰ ভিতৰত 180বিধ গহনা মোৰ নিজৰে আছে। নিজৰে আছে? নিজৰে আছে। এই মই প্ৰান্তিকত দিয়ে দিছিলোঁ, কিবা আগত দি থাকে মই এবাৰ দিয়ে দিলোঁ। হয়। তাৰপিছত এনেকুৱা হৈ গ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ল'ৰা ছোৱালী আদি দেখুৱাবলৈ, এতিয়া চব প্ৰকাৰত থৈ দিছোঁ। হয়, আমি নামৰ লগত আমাৰ উপাধিবিলাক থাকে। আজিকালি বহুতে উপাধি লিখিবলৈ বাদেই দিছে, কিন্তু আমাৰ অসমীয়া উপাধিবিলাকো এটা আমাৰ ডাঙৰ সম্পদ। কি কি উপাধি আছিলে আমাৰ? এতিয়া অসমীয়া হ'ল 4বিধ। এবিধ হ'ল ভূমিপুত্ৰ অসমীয়া, এবিধ খিলঞ্জীয়া অসমীয়া, এবিধ হাড়ে হুমজীয়া অসমীয়া আৰু এবিধ হ'ল নতুন অসমীয়া। আৰু 4বিধ নহয় জানো? এতিয়া ভূমিপুত্ৰ যিখিনি আৰু খিলঞ্জীয়া মানুহ, এইখিনি আজি 10 বছৰ আগতে যদি বাংলাদেশৰ বা বিহাৰ বা উৰিষ্যাৰ পৰা কোনোবাই আহি আমাৰ লগত সলসলীয়াকৈ কথা পাতিছেই, শিকি গ'ল আৰু। তুমি এইটো কি মানুহ, কোন জাতি, কি কথা ধৰিবলৈ একো নাই, কিন্তু ধৰা পৰে ক'ত উপাধিটোত ধৰা পৰে। এই উপাধিবিলাক আহোম স্বৰ্গদেউসকলে তেতিয়াই তেওঁলোকৰ বিষয়বাব আছিলে, আৰু কোচ ৰজা নৰনাৰায়ণেও তেওঁলোকৰ বিষয়বাব আছিলে। এইবিলাকে কালক্ৰমত গৈ পেলাই এই উপাধিত পৰিণত হৈছে। এতিয়া তাৰ মাজতে কিছুমান উপাধি আছে, উপাধিটো দেখিলে কোন জাতি মানুহ ধৰিব পাৰি। কিছুমান এটা মানে চিন আছিলে, মানে এটা চিন আছিলে। কিছুমানে চব মানুহৰ চবে উপাধি লিখিব পাৰে। তেনেকুৱা ধৰণ এতিয়া আহোমৰ কিছুমান উপাধি আছে, উপাধিবিলাক দেখিলেই ধৰি দিব পাৰি আৰু আহোম মানুহ। গোহাঁই বৰগোহাঁই বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁই, গগৈ কোঁৱৰ সন্দিকৈ দুৱৰা লাহন বৰপাত্ৰ চেতিয়া পাতৰ,
দিহিঙীয়া চাৰিঙীয়া ফাইলুং বাইলুং চাংমাই শুকাধৰা চাবুকধৰা চেকেণ্ডধৰা ৰাজকুমাৰ ৰাজকুমাৰ ৰাজগুৰু সিংহ হিলৈধাৰী পেৰাভাৰী জালভাৰী কাঁড়ভাৰী ৰেণুচোৰা ধেনুপতীয়া দেওধাৰী ঢেকীয়াল খাটোৱাল কাটোৱাল ৰাইডেঙীয়া টেঙাবনীয়া দোলা কাষৰীয়া চোলা ধৰা চৰত ধৰা বেটি ধৰা দা ধৰা কোৰ ধৰা পিকদাত ধৰা মৃতগীয়া খনিকৰ হেন চোৱা কুকুৰা চোৱা ডাওবচীয়া টিপবীয়া ঘৰপৰীয়া বিৰতীয়া নিদান চোৱা লিগিয়া ৰাজবক্ষী দহোতীয়া কাঠকটীয়া খৰিকটীয়া জোক পোহা পোতাকলীয়া গাঁও খোৱা চুলিমাৰত পাতবাৰত টুংখুঙীয়া ডেকা ৰজা হাত খোৱা দৌৰি এইখিনি হ'ল আহোমৰ অকল উপাধি আহোমৰ উপাধি আহোমৰ তাৰপাছত এইটো উজনি অসমৰ আহোমৰ নামনি অসমৰ উপাধিখিনি আমাৰ লগত কিছু নিমিলে বাঢ়ৈ হালৈ খালৈ মুদৈ দলৈ বৰদলৈ মজুমদাৰ তালুকদাৰ তহচিলদাৰ দস্তিদাৰ পাৰিক বাৰিক বৈশ্য সাউদ উজি নাজি মালি মালাকা ডাউকা বৰত আনধৰা অধিকাৰী চিকদাৰ সেনাপতি চৌধুৰী ৰায়চৌধুৰী দেৱচৌধুৰী বহবল লহকৰ লস্কৰ ডেকা বিদ্যাৰ্থী দাস বলীয়া বিষয়া চিল বেজ ওজা নাথ মেধি পাটগি পাটোৱাৰী চহলীয়া বহলীয়া পদ্মপাণি পদ্মপতি নাবিচ যোৱাদাৰ জবিদাৰ বাহাদুৰ সদাগৰ এইখিনি হ'ল নামনি অসমৰ উপাধি নামনি অসম উজনি অসমত মই আহোমৰখিনিহে ক'লোঁ হয় তাৰপাছতো আমাৰতো ইমানবোৰ জাতিয়ে আছে বৰুৱা বৰবৰুৱা বেজবৰুৱা কাঠবৰুৱা হাতীবৰুৱা বুজবৰুৱা মজুমদাৰ বৰুৱা শৰ্মা বৰুৱা ডেকা বৰুৱা খেনচোৱা বৰুৱা কুকুৰা চোৱা বৰুৱা এনেকুৱা বৰুৱা ঢেৰ আছে মানে বৰুৱাই ঢেৰ আছে। নগেন শইকীয়াই অসমীয়া জাতিৰ ইতিহাসত 100 বৰুৱা উপাধিৰ নাম লিখিছে 100 অকল বৰুৱাই আছে বৰুৱাই আছে আমাৰ নগেন শইকীয়াই যে হয় অসমীয়া জাতিৰ ইতিহাস যিখন লিখিছে তাতে বৰা বৰবৰুৱা বেজবৰুৱা হাঁহ বৰা ফুকন বৰ ফুকন ডেকা ফুকন তামুলী ফুকন জীয়াই সুধা ফুকন পানী ফুকন চিং ফুকন হাজৰিকা বৰ হাজৰিকা কাঠ হাজৰিকা বৰ হাজৰিকা বৰ হাজৰিকা কাঠ হাজৰিকা শইকীয়া বৰ শইকীয়া ভূঞা বৰ ভূঞা কাকতি বৰ কাকতি চাং কাকতি চেলেং চুলিয়া দত্ত দেৱান ভাণ্ডাৰী বৰ ভাণ্ডাৰ জখৰীয়া খাৰখৰীয়া ৰাজখৰীয়া পাঠক ভৰালী কাটলি পাচলি গায়ন বায়ন চমুৱা নটুৱা সজাতি কদলি নেও সাতোলা লেখাৰু খাতলীয়া বৈৰাগী মলীয়া খাউন তামুলী সাধনীয়া পুখুৰীপৰীয়া দৌৰীয়া আৰু নগৰীয়া ইয়াৰ বাদ দি এইখিনি যিকোনো মানুহে যিখিনি উপাধি লিখিব পাৰে ক'তো বাধা নাইকিয়া অসমত 88টা জনজাতি আছে জাতিৰ ভিতৰত যি মানুহে যিকোনো উপাধি লিখা ক'ত বাধা নাই সেইটো ধৰা নপৰে কিন্তু এটা উপাধিত ধৰা পৰি যায় লগুণীয়া উপাধি লগুণীয়া লগুণ কাৰ থাকে বসন্ত গোস্বামী দেৱ গোস্বামী শৰ্মা দেৱ শৰ্মা ঠাকুৰ বৰ ঠাকুৰ ঠাকুৰীয়া পূজাৰী বৰ পূজাৰী কটকী বৰ কটকী পণ্ডিত সভাপতিত আচাৰ্য ভট্টাচাৰ্য চক্ৰৱৰ্তী বিশ্ব অধ্যাপক ভাগৱতী পঞ্চানন এইখিনি সদায় গোট খাই পেলাই এতিয়া কিমান হ'ল 241টা অসমীয়া মানুহ উপাধি আছে মানে কি বুলি ক'ম আপোনালোকে মানে ক'বলৈ ভাষা নাই আপোনালোকে নিজে দেখিছে আচলতে এই ব্যক্তিসকল সমাজত আছে কাৰণে আমাৰ জাতিটোৰ ৰাজহাড়ডাল বেকা নোহোৱাকৈ আজিও থিয় হৈ আছে আজিও আমি বহুতে কওঁ যে অসমীয়া ভাষা সংস্কৃতি আমি পাহৰি গৈছোঁ বা অসমীয়া ঐতিহ্যক আমি পাহৰি গৈছোঁ কিন্তু এই ব্যক্তিসকলেই হৈছে সেইসকল ধৰোহৰ যিয়ে জাতিটোক বিদ্যায়তনিক দিশটোৰ পৰা আঁতৰত থাকিও তেওঁ নিজৰ হৃদয়ৰ ভিতৰতে অসমীয়া জাতিটোক সোমোৱাই ৰাখিছে আপুনি চিনেমা চাই ভাল পায়নে চিনেমাৰ লগত সম্পৰ্ক আগতে চাইছিলে নাই চিনেমা সৰুতে চাইছিলোঁ কিজানি কিন্তু আপোনাৰ চিনেমাৰ নামটো যথেষ্ট মনত আছে তোমাৰ জয়মতীৰ পৰা ধৰি লৈ জালুৰ ভাই সিদিনা অলপতে ওলাইছে তালৈকে 468খন চিনেমাৰ নাম মই চিৰিয়েল গাই যাম কেইখনমান বহুত সময় লাগিব এইটো বুজি পাইছোঁ কেইখনমান তথাপিতো আপুনি কৈ দিয়ক কেইখনমান কৈ দিয়ক তেখেতৰ 400 চিনেমা মানে একেবাৰে জয়মতী জ্যোতিপ্ৰসাদে আৰম্ভ কৰাৰ পৰা বিদুৰ ভাইলৈকে তেখেতৰ বিদুৰ ভাইৰ কথা কৈছিলে বিদুৰ ভাইলৈকে গোটেইখিনি লিষ্ট তেখেতৰ আপডেট হৈ আছে 400 কিমানখন চিনেমা তেখেতৰ মন মগজত সোমাই আছে সলসলীয়াকৈ গাই যাব পাৰিব কিন্তু সময়টো আচলতে বহুত লাগি যাব আমি বহু কথা পাতিবলৈ থাকি যাব গতিকে কেইখনমান চিনেমা তেখেতে আমাক কৈ শুনাব জয়মতী হয় 1925 চনৰ 20 তাৰিখে ৰিলিজ হৈছে হয় 10 তাৰিখে কলিকতাত হ'ল 20 তাৰিখে ইয়াত 14 এপ্ৰিলত গুৱাহাটী উজান বজাৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ নাট্য মন্দিৰত সেই প্ৰথম হেৰি হৈছে হয় জয়মতী ইন্দ্ৰবালতী মনোমতী ৰূপহী বেউলা পাইঘাট বিপ্লৱী নিবিলাংকৰ চিৰাজ পিয়লি ফুকন মণিৰামদান লাচিত বৰফুকন পদন বৰফুকন শকুন্তলা ভক্তপ্ৰহ্লাদ নৰকাসুৰ চাকনৈয়া চিকমিক বিল লতিঘাটী ইটো সিটো বহুতো ধুবুহা ৰুলুমি
মাক আৰু মৰম লক্ষ্মী এয়াবত হৈ পূবেত কেঁচাখন মানৱ জানক নতুন পৃথিৱী আমাৰ ঘৰ বিভ্ৰাট সংগ্ৰাম ৰঙা পুলিচ ডাক্তৰ বেজৰ পৰুৱা সংসাৰ আজলি নম্বৰ বোৱাৰী ঘৰ সংসাৰ পিতা পুত্ৰ উত্তৰ শুদ্ধ ভাগ্য ভাইটি মুকুতা মমতা ঔচেনাই মাকণ মা মৰমী ৰাং ঢালি ৰঙিলী সোণ মইনা মইনাজান তৰা মাই সোণমাৰ জেতুকী ফাগুনী প্ৰতিমা সাদৰী যোগ বিয়োগ নয়নমণি ৰসগোল্লা বনৰীয়া ফুল কাজিৰঙা কাহিনী পূজা শ্ৰীমতী মহিমাময়ী শকুন্তলা শংকৰ জোচেফালী শ্ৰী শ্ৰী মা কামাখ্যা ৰজা ৰজা হৰিচন্দ্ৰ এণ্টনি মোৰ নাম চামিলি মেমচাপ শেষ বিচাৰ আদালত পাপাই পেৰাচিলে পানগড় যোগ খোজ বৃষ্টি উল্কা তেজীমলা সৰজাত কলদৌল কোলাহল মেঘ মেঘমতী ৰজনীগন্ধা সন্ধ্যা পৰিণাম মণিবান অভিযান অপৰাজয় মনমৰি নিজৰা পাপৰি সোণৰ হৈ পুৱতি নিশা সপোন হৃদয় প্ৰয়োজন বহুচিকা বন প্ৰজাপতি আলোকৰ আহ্বান দুৰঞ্জক নিশা চকুলো বিশেষ এৰাতি সুৰুজ মনীষী মেঘালী ধ্ৰুৱতৰা সেন্দুৰ গঙা চিলনী পাখি বান এই দেশ মোৰ দেশ উত্তৰণ মধুচন্দা বনংশ বনজুই শেষ চাঙিনী অনিকা অনুতাপ সূত্ৰপাত সৰাপাত সস্তাত স্মৃতি অভিমান কাছঘৰ পুতলা ঘৰ মনা মৰম পিছৰ মই আচলতে মানে ভাষাহীন হৈ পৰিছোঁ কি সুধিম আপোনাক কি নুসুধিম মানে এইটো এটা সঁচাকৈ বিৰল প্ৰতিভা অসমৰ ভিতৰতে বিৰল প্ৰতিভা আজি মানে আপোনালোকে দেখিয়ে আছে আৰু ক'বলৈ কোনো ভাষা নাই এনেকুৱা কিমান কথা আপোনাৰ মনত সোমাই আছে বাৰু সেইটো ক'ব নোৱাৰোঁ মই কিমান তোমালোকে যদি সোধা মই ক'ৰবাত নাজানিলে মই নাজানো বুলি কৈ দিম এতিয়া শেষত আমি আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে নতুন যিটো প্ৰজন্ম উঠি আহিছে তেওঁলোকলৈ আপুনি নিজৰ অভিজ্ঞতাৰ পৰা কি উপদেশ দিব কাৰণ আপোনালোকৰ যিখিনি উপদেশ বা বয়সে যিখিনি দেখিছে আৰু কি উপদেশ দিব বিচাৰে আপুনি এইটো এতিয়া নতুন প্ৰজন্মক আমিতো কি ক'ম এতিয়া এই কালি পঢ়ি এইখিনিতে দুখন তিনিখন কাজিয়ালৈকে গৈ আছে মদ পানী খাই মেলি বিহু পূজা এইবিলাক বুজিলেও নুবুজিলে কালি আমাৰ ঘৰত ৰাতি আহি পেলাই 8টা বজাত এহাত মানুহে মোক কাপোৰ দিছে মানুহটো অৰুণাচলত চাকৰি কৰি থাকে আহি ঘৰ পোৱাৰ লগে লগে ওচৰ এটা আহি পেলাই এতিয়া ঘোচাতে বাৰীত থৈ গুচি গ'ল এইবিলাক মই আহি পেলাই ঘৰ সোমাইছিলোঁহে গতিকে এতিয়া যুগটো যিটো আহিলে সেইটোৱে আমি বুজাই পেলাই আমাৰ যুগৰ কোনো এইটো লাভ নাইকিয়া সেইবিলাক পঢ়া শুনাও নাই খোৱা বোৱা খালি এইবিলাক কালি গলি গাড়ী আহি কেইটাই মটৰ ইমান উন্নত মাজতো কেইটাই মটৰ চাইকেলে খুন্দিয়াইছে ক'ত কি কৰিছে এইবিলাক তাৰপিছত কোনোবাই নিজে হ'ব নহ'ব এইবোৰ আমাক শিক্ষা দি পেলাই লাভ নাই এইবিলাকত মই নোসোমাওঁ আৰু এতিয়া আপোনাৰ 92 বছৰ বয়স হৈছে আজি 93 সোমালে আজি সোমাইছে ককাৰ জন্মদিন কালি হৈ গৈছে গতিকে আমি আজি বহুত আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ আৰু আপুনি 100 বছৰলৈকে এনেকৈয়ে থাকক আমি সেইটো বিচাৰিছোঁ আৰু বেছি দিন জীয়াই থাকক কিন্তু 100 বছৰলৈকে আপুনি থাকক ইমান টিপটপ কেনেকৈ হৈ আছে এতিয়াও একদম ডেকা ল'ৰা এতিয়াও ঘূৰি ফুৰে আপুনি ৰাজমেধি দায়িত্বত আছে আপুনি মিটিং মাটাঙলৈ ঘূৰি ফুৰে এতিয়াও কিবা বিবাদ নিষ্পত্তি কৰিবলৈ আপুনি যায় ইমান মেমৰি ধুনীয়া হৈ আছে ইয়াৰ মানে কি কৰে আপুনি এতিয়া মই ক'লোৱে নহয় আমাৰ তেজপিতা লগাবৰ কাৰণে লৈছিলোঁ নেমকিয়া হস্পিটেলত থাকোঁতে আমাৰ 2টা ল'ৰা গৈছে এতিয়া মোকো পৰীক্ষা কৰালে মোক গোটেই বডি পৰীক্ষা কৰিলে কৰি পেলাই শেষত মানে এই ডাক্তৰী এজনীয়ে আৰু নাৰ্ছ এজনীয়ে মোক দুহাতে ধৰি আনি পেলাই ল'ৰাটাক চমজাই দিছে আপোনাৰ 92 বছৰীয়া এই যুৱকক চমজাইলোঁ ক'তো একো নাপালে আপুনি কেনেকৈ স্বাস্থ্য ৰক্ষা কৰে সেইটো ক'ব ন এনেকৈ আপুনি চিৰ তৰুণ হৈ থাকক এনেকৈ আপোনাৰ ভিতৰত এতিয়ালৈকে মোৰ কোনো দৰৱৰ লগত মোৰ কোনো সম্পৰ্ক নাইকিয়া এতিয়াও নাই এই খালি এই মাজতে অলপ প্ৰেছাৰ বাঢ়িছিলে ঘপককৈ ধৰা পৰিলে কাৰণে সেইদিনে এটা প্ৰেছাৰ পিল খাবলৈ ডাক্তৰে পৰামৰ্শ দিলে যেতিয়াই জোখোঁ তেতিয়া কিবা 3 জেগাত 4 জেগাত গৈছে মই আধ্যয় কৰি লৈছোঁ বোলো 80ৰ পৰা 120-30 থাকিব প্ৰত্যেকে সেইটোকে পায় এনেকৈ আপুনি মানে তজবজীয়া হৈ থাকক ধুনীয়া হৈ থাকক আৰু আমাৰ অসমীয়া সংস্কৃতিক এনেকৈ নতুন প্ৰজন্মৰ মাজলৈ আপুনি লৈ যাওক তাকে কামনা কৰিছোঁ পুনৰবাৰ জন্মদিনৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু ইমান দিনৰ পৰা মই ভাবি আছিলোঁ যে ককাৰ লগত এদিন কথা পাতিবলৈ আহিম কিন্তু মানে সময় নিমিলেহে মানে সময় আচলতে সুযোগ মিলা নাই সৌভাগ্য উপস্থিত হোৱা নাই কিন্তু আজিৰ দিনটো মোৰ জীৱনৰ এটা ডাঙৰ সৌভাগ্যৱান দিন বুলি মই অনুভৱ কৰিছোঁ যে আপোনাৰ দৰে মানে এটা ব্যক্তিত্বক মই লগ পাইছোঁ আৰু মই সেইটো কি পুনৰবাৰ শ্ৰদ্ধা জনাই গুৱাহাটীত থাকোঁতে কিবা গগৈ সুবোধ গগৈ নেকি হয় ছোৱালীজনী গুৱাহাটীত থাকে আজিকালি
এতিয়া APSC পাই চাকৰি ৰিজাইন দিলে, ACS পাই চাকৰি ৰিজাইন দিয়ে। এতিয়া এইটোৱে তোমালোকৰ তেনেকৈ খুলি আছে। মোক খবৰ পাই পেলাই তালৈ মাতি দিলে। মাতি পেলাই মোক মানে আহোমৰ ৰজাবিলাকৰ নাম পঢ়িছিলে। অঁ তেতিয়া মই কৈছোঁ আহোমৰ ৰজাবিলাক বাদ দিয়া, এতিয়া অসম হোৱাৰ পিছতহে আহোম আহিছে। ইয়াৰ আগতে কি আছিলে তোমাকে সুধিছোঁ। আমাৰ অসমখনৰ নাম কি আছিলে কামৰূপ, তাৰ আগতে? প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাৰ পৰা ধৰি লৈ হিমন্ত বিশ্ব শৰ্মালৈকে মই চিৰিয়েল গাই দিলোঁ। বহুত ধন্যবাদ ককা।